লিংগৰ সংগ্ৰহালয় হয় বন্ধুসকল কথাটো বিশ্বাস নহলেও এইটো সত্য আপোনালোকে হেতু আপোনাৰ জীৱনত বহুত মিউজিয়াম দেখা পাইছে কিন্তু আইসল্যান্ডত অৱস্থিত দা আইসল্যান্ডিক ফিললজিক্যাল মিউজিয়ামৰ কথা আপোনালোকে নিশ্চয় শুনা নাই গতিকে বিশ্ব এনসাইক্লোপিডিয়া চেনেলত আপোনাক স্বাগতম জনাইছো বন্ধুসকল আপোনালোকে বিভিন্ন ধৰণৰ মিউজিয়ামৰ কথা নিশ্চয় শুনা পাইছে কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা মিউজিয়ামৰ কথা ক'বলৈ গৈ আছো যিটোৰ কথা শুনি আপুনি বহু আচৰিত হ'ব হয় এইটো মিউজিয়াম বেলেগ মিউজিয়ামতকৈ অলপ বেলেগ এই মিউজিয়ামটোত মানুহকে ধৰি বিভিন্ন জন্তু মাছ বা পক্ষীৰ লিংগ ইয়াত ৰখা হৈছে এই মিউজিয়ামটোৰ স্থাপনা 1997 চনতে আইসল্যান্ডৰ এজন স্থানীয় নিবাসী সিঙ্গুলাৰ হাৰ্টাছন নামৰ ব্যক্তিয়ে কৰিছে ইয়াত বেছিভাগে আইসল্যান্ডৰ মাটিত পোৱা আৰু পানীত পোৱা জীৱিত প্ৰাণীৰ লিংগ সংগ্ৰহ কৰা হৈছে যিটোৰ সংখ্যা এতিয়া 280ৰো অধিক হৈছে যিটোৰ 56টা লিংগ বেলেগ বেলেগ প্ৰজাতিৰ তিমি মাছৰ 37টা লিংগ বেলেগ বেলেগ প্ৰজাতিৰ চিল মাছৰ আৰু তাৰ বাকিবিলাক লিংগ আইসল্যান্ডৰ মাটিত পোৱা বিভিন্ন বেলেগ বেলেগ প্ৰজাতিৰ প্ৰাণীৰ ৰখা হৈছে য'ত মানুহৰ লিংগ থোৱা হৈছে এই মিউজিয়ামটোত এতিয়ালৈকে 4জন মানুহে মৃত্যুৰ পিছত তেওঁৰ লিংগ দান কৰাৰ চুক্তি কৰিছে অৰ্থাৎ মৃত্যুৰ পিছত তেওঁলোকৰ লিংগ ইয়াত ৰখা হ'ব কিন্তু এতিয়ালৈকে কেৱল এজন মানুহৰহে লিংগ এই মিউজিয়ামটোত আছে যিটো আইসল্যান্ডৰ টুৰিষ্ট গাইড পল এৰছন নামৰ ব্যক্তিৰ লিংগটো ৰখা হৈছে কিন্তু তাৰ বয়স বেছি হোৱাৰ বাবে লিংগটো অতিৰিক্ত সৰু হৈ গৈছে তেওঁৰ লিংগটো অংকশ দুটাৰ সৈতে বহুত সাৱধানে ৰখা হৈছে কিন্তু মিউজিয়ামটোত সুস্থ আৰু ডাঙৰ লিংগ বিচাৰি আছে আৰু মিউজিয়ামটোৰ সেইটো আকাংক্ষাও ভৱিষ্যতে পূৰণ হোৱাৰ সম্ভাৱনা আছে কাৰণ আমেৰিকা নিবাসী জনা ফাল্কনৰ লিংগটো ইয়াত ৰখাৰ চুক্তিবদ্ধ হৈছে আৰু জনা ফাল্কনৰ লিংগটো বিশ্বৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ নেচাৰেল লিংগ বুলি গিনিছ বুক অফ ৱৰ্ল্ডতো ৰেকৰ্ড আছে ইয়াত ৰখা আটাইতকৈ দীঘল লিংগ হৈছে তিমি মাছৰ লিংগ যিটোৰ দৈৰ্ঘ্য 67 ইঞ্চি গতিকে বন্ধুসকল নহয় নে বাৰু আচৰিত ধৰণৰ মিউজিয়াম গতিকে এনে ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'ত লাইক কৰিবলৈ নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ ধন্যবাদ বন্ধুসকল